Hey guys, welcome back to my YouTube channel. তো এটা নতুন ভিডিও লৈ মই জয়শ্ৰী আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি ৰাতিপুৱাই ভ্লগটো ষ্টাৰ্ট কৰিছো আৰু এতিয়া 6:30 বাজি গ'ল আৰু আমি আজি যাবলৈ ওলাইছো গুৱাহাটীলৈ আৰু গুৱাহাটীলৈ যোৱাটো ডিসিশন পটককে হ'ল একচুয়ালি এটা এক্সাম দিব লগা আছে তো সেই কাৰণে যাম গুৱাহাটীলৈ তো দেখাই যাম আপোনালোককো তো চাই যাওক ভিডিওটি আৰু মোৰ লগত যাব সিস্টাৰ আৰু মা যাব আহি আছে Hey guys, তো আমি আহি পালো মামাহঁতৰ ঘৰ আৰু ইয়াৰ পৰা যাম এক্সাম দিবলৈ আৰু ইয়াতে সোমাই কিবা এটা খাই বই কিনে ওলাই যাম তো 12 বজালৈ এক্সাম থাকিব আৰু তাৰ পিছত আহিয়ে মোবাইলটো পাম আৰু তাৰ পিছত দেখুৱাই যাম আপোনালোকক কি কৰোঁ চাই যাওক আমাৰ মইতে ভুগিছো ঘৰগৈ দেখিলোঁ যে বা আৰু ভিনদেউহঁতো আহিছে আৰু ইফালে আমাৰ মাংসৰ আঞ্জা বনাই আছে মামীয়ে তো আজি খাবলৈ ভাল হ'ব তো খাই বৈ উঠি আমি আহিলোঁ চাদৰ ওপৰত আৰু এতিয়া গপচপ মাৰি আছোঁ আপোনাক ইয়াৰ পৰা ভিউটো দেখুৱাই দিওঁ তো আজি বহুত দিনৰ মূৰত আমি লগ পালোঁ ভাল লাগিছে একেলগে এসাঁজ খালোঁ তো বহুত ভাল লাগিছে আৰু নেক্সট টাইম আমাৰ ঘৰত যাব মোৰো বহুত ভাল লাগে ইমান দিনৰ পিছত লগ পাই নেক্সট টাইম আমাৰ তাত গ'লে আৰু এটা ব্লগ হৈ যাব যাম আগে ইহঁত গৈ আছে আৰু পিছে মই তো আমি আহি পালোহি আৰু এতিয়া আপোনালোককো দেখাম ইয়াৰ পৰা ভিউ কেনেকুৱা হয় একেবাৰে মস্তি ভিউ পইণ্ট ইয়াত ঠিকছে ফটো উঠিলোঁ ভিডিঅ' কৰিলোঁ তো সেইবিলাক আপোনালোককো দেখাই যাম তো চাই যাওক ভিডিঅ'টি আৰু ঘৰলৈ গৈ দেখিলোঁ যে মা মামী আৰু বাহঁত চব একেলগে বহি কথা পাতি আছে আৰু সেইবাবে এই ধুনীয়া সন্ধিয়াটি এইদৰে ৰাখিলোঁ আৰু বাহঁত যাবৰ সময়ত এইদৰে আমি সকলোৱে ফটো উঠিলোঁ আজি হয় নেক্সট ডে আৰু আমি
আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ তো পানী খোৱা লোৱা হৈ গ'ল আৰু এতিয়া যাওঁ কেতিয়াবাই পালোঁ আৰু আহি কিনে অকণমান ৰেষ্ট ল'লোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ টিউশ্যনলৈ যিহেতু এই দুদিন যাব পৰা নাই তো সেইবাবে এতিয়া যাওঁ আৰু এয়া সন্ধিয়া পৰত আমাৰ মহাৰাজে শুই আছে তো পূৰা টোপনিত লালকাল আৰু মই বনাই আছোঁ গধূলিৰ চাহকাপৰ সৈতে গৰম গৰম পকৰি তো গধূলি টাইমত এইবিলাক খাই ভাল লাগে আৰু এয়া কণীৰ পকৰি আৰু বনাইছোঁ পিঁয়াজৰ পকৰি তো এতিয়া গধূলিৰ চাহকাপৰ সৈতে খাই লওঁ তো আজিৰ ভিডিঅ'টি ইমানতে সামৰিলোঁ যদি ভিডিঅ'টি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ